আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস সমগ্ৰ দেশতে পালন কৰা হয় শিক্ষক দিৱস চিৰাং জিলাৰ এবিএমচিৰ অন্তৰ্গত ঢালিগাঁও আঞ্চলিক এবিএমচিৰ উদ্যোগত সমূহ ঢালিগাঁৱত থকা শিক্ষকক তেওঁলোকৰ ঘৰে ঘৰে গৈ এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই সংগঠনটোৰ নেতাসকলে আজি এবিএমচি ঢালিগাঁও আঞ্চলিক সমিতিৰ উদ্যোগত আমি এই বৃহৎ অঞ্চলৰ আমাৰ শিক্ষাগুৰুসকলক আমি ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ যেহেতু কৰোনা মহামাৰীৰ কাৰণে স্কুল আৰু কলেজসমূহ চৰকাৰে বন্ধ ৰাখিছে সেয়েহে আমি তেখেতসকলক সম্বৰ্ধনা কৰাৰ কাৰণে আমাৰ ঢালিগাঁও আঞ্চলিক সমিতিৰ সভাপতি দল আৰু লগতে ইয়াৰ অন্তৰ্গত শাখা সমিতিসমূহে আমি প্ৰত্যেকজন শিক্ষকৰ ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ আৰু তেখেতসকলক আমি এটাই মেছেজ দিব বিচাৰিছোঁ যে আগন্তুক দিনত যাতে আমাৰ শিক্ষা ব্যৱস্থা ইয়াতকৈ আকৌ অধিক সুন্দৰভাৱে গঢ়ি তোলে আৰু তেওঁলোকৰ ভৱিষ্যতটো আমি কামনা কৰিছোঁ ধন্যবাদ চিৰাঙৰ পৰা ইজাজুল হকৰ ৰিপৰ্ট নিউজ 9 অসম